নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰে যিকোনো এখন আইন সংশোধন কৰাৰ মুহূৰ্তত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিকূলে কিয় যায়? কিয় আমি প্ৰতি পদে পদে কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰা আইনবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয়? দিন চেৰেক পূৰ্বে কেপ আৰু কা যেতিয়া কেন্দ্ৰীয় চৰকাৰে আনিছিল তেতিয়া আমি অসমৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল। যদিও সেইখন এখন সৰ্বভাৰতীয় আইন আছিল, তাৰ পিছতো কিন্তু প্ৰধানকৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলক আটাইতকৈ বেছি ক্ষতি কৰা এখন আইন হিচাপে বিবেচিত হৈছিল। এতিয়াও কেন্দ্ৰীয় চৰকাৰে এখন নতুন আইন সংশোধন কৰিবলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ সুৰক্ষা আইন 1986 সংশোধন কৰি এখন নতুন আইন গৃহীত কৰিব বিচাৰিছে। আইনখনৰ নাম প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ নিৰ্ধাৰণ অৰ্থাৎ এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এক্ট 2020, চমুকৈ আমি EIA বুলি ক'ব পাৰোঁ। এই EIA 80 পৃষ্ঠাজোৰা আইনখনত কি আছে? কিয় এই আইনখন অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিকূলে গৈছে? কিয় এই আইনখনৰ বিৰুদ্ধে ইতিমধ্যেই সামাজিক মাধ্যমত বিৰোধ কৰিবলগীয়া হৈছে? এই আইনখনৰ প্ৰধান যিবিলাক বিষয়, সেই বিষয়সমূহ হ'ল যে আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 100 কিলোমিটাৰ ভিতৰলৈকে প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত জনতাই কোনো অজুৰ আপত্তি কৰিব নোৱাৰিব। অৰ্থাৎ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় সীমা আছে, বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা, ভূটান, ম্যানমাৰ, চীন, নেপাল, এই সীমাসমূহৰ পৰা 100 কিলোমিটাৰ ভিতৰলৈকে প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত জনতাই কোনো অজুৰ আপত্তি কৰিব নোৱাৰিব। কেৱল মাত্ৰ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰতেই নহয়, কয়লা খনন, আন্তঃগাঁথনি উন্নয়ন, তাপবিদ্যুৎ, নিউক্লিয়াৰ, জলবিদ্যুৎ, ৰিয়েল ইষ্টেট, উদ্যোগ আদি প্ৰকল্পৰ ক্ষেত্ৰতো জনসাধাৰণে কোনো মাত মাতিব নোৱাৰিব। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষাজনিত প্ৰকল্পসমূহত জনসাধাৰণৰ মত লোৱা নহ'ব। পৰিৱেশগত আইন উলংঘা কৰিলেও একো কৰিব নোৱাৰিব জনতাই। ৰাষ্ট্ৰীয় স্বাৰ্থজনিত প্ৰকল্পৰ ক্ষেত্ৰত ৰাজহুৱা শুনানি নহ'ব। বনাঞ্চলত কয়লা খনন কৰিব পাৰিব, তেলখাট বহাব পাৰিব বা আন আন প্ৰকল্প বিনা দ্বিধাই নিৰ্মাণ কৰিব পাৰিব। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত জনতাৰ প্ৰতিবাদ বাধা দিব পৰাকৈ স্বতন্ত্ৰ ক্ষমতাৰ অধিকাৰী কেৱল মাত্ৰ চৰকাৰ। এই যিবিলাক বিষয়, সেই বিষয়বোৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কিমান মাৰাত্মক সেই কথা আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ। যে উত্তৰ পাৰত এতিয়া জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে। 168টা সৰু বৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ আছে। এই 168টা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰতো যদি এই আইনখন গৃহীত হয়, তেনেহ'লে আমি কোনো অজুৰ আপত্তি কৰিব নোৱাৰিম। যদিও বা 11 আগষ্টলৈকে ইয়াৰ মতামত আগবঢ়াবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে সুবিধা দিছে। যোৱা দিনবিলাকতো আমি দেখিছোঁ কেব বা কাৰ সম্পৰ্কত যেতিয়া শুনানি ল'বলৈ আহিছিল, সেই সময়তো আমি অসমৰ মানুহে প্ৰধানকৈ ব্ৰহ্মপুত্ৰ ভেলীৰ 99% মানুহে আমি বিৰোধিতা কৰিছোঁ। তাৰ পিছতো কিন্তু তেওঁলোকে সেইখন গৃহীত কৰিছে। এতিয়াও তেওঁলোকে এটা পৰিকল্পনা কৰি আহিছে যে এই আইনখন গৃহীত কৰিবই। কেৱল মাত্ৰ সম্পদ লুণ্ঠনৰ স্বাৰ্থত, কেৱল মাত্ৰ পুঁজিপতি গোষ্ঠীক এই সম্পদসমূহ গতাই দিয়াৰ স্বাৰ্থত এনেধৰণে পৰিৱেশ ধ্বংস কৰি এই আইন এখন গৃহীত কৰিবলৈ গৈ আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 40 বছৰে কৈ আহিছোঁ যে সম্পদৰ ওপৰত অসমৰ মানুহক বা অসমক অধিকাৰ প্ৰদান কৰিব লাগে। কিন্তু সেই যিবিলাক দাবী, সেই দাবীটো পিছৰে কথা। যিবিলাক সম্পদ আছে, সেই সম্পদো এতিয়া পুঁজিপতি গোষ্ঠীক গতাই দিলেও আমি জনতাই কোনো মাত মাতিব নোৱাৰিম।
তেনে এক ব্যৱস্থা কৰিবলৈ গৈ আছে গতিকে ৰাইজ হজুৰে এই আইনখনৰ বিৰুদ্ধে আমি মাত মাতিবই লাগিব আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ যোগেদি সংশ্লিষ্ট বিভাগলৈ প্ৰতিবাদ সাব্যস্ত কৰি পত্ৰ প্ৰেৰণ কৰিছোঁ গতিকে আমি বিভিন্ন ধৰণৰ হোৱাটছআপ ফেচবুক গ্ৰুপতো সেই পত্ৰসমূহৰ খচৰা বা ড্ৰাফ্ট দিছোঁ এই পত্ৰ বা খচৰাখন ইমেইল কৰি আমি আটাইকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ